নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সবিতাই আজি আপোনালোকলৈ লৈ আহিছোঁ শ'ল মাছৰ এটি সুস্বাদু ৰেচিপি। তেন্তে বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। এয়া মই লৈছোঁ কাটি ৰখা শ'ল মাছ। এয়া লৈছোঁ মই কাটি লোৱা বিলাহী আৰু আলু। এইফালে মই লৈছোঁ নিমখ, হালধি, মিঠাতেল, সৰিয়হ, তেজপাত, শুকান জলকীয়া আৰু ধনিয়া পাত। মাছখিনিত মই নিমখ হালধি দি ভালদৰে এতিয়া সানি ল'ম।
এয়া আমাৰ শ'ল মাছৰ ৰেচিপি ৰেডি হৈ গ'ল। যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।